হেল্ল' এভৰিৱান, হাতত লাঠি লৈ মই গৈ আছোঁ অমৰা পাৰিবলৈ। এইজোপা আমাৰ পাছফালেই আছে। ইমান ওখ গছ দেখিছেনে? এয়া মই আৰু মাজু ভণ্টিয়ে অমৰা পাৰিবলৈ আহিছোঁ। মাজু ভণ্টিয়ে পাৰি আছে আৰু মই বুটলি আছোঁ। পাৰি আছোঁ। খাবলৈ বহুত সোৱাদ আৰু মিঠা হয়। তাৰপিছত ধুনীয়াকৈ কেইটামান বুটলি ল'লোঁ। ইমানেই হৈ যাব, যিহেতু মই মাছৰ বনাম। আমাৰ গছৰ হয়। আমাৰ অমৰাজোপা খুবেই মিঠা। এয়া চাওক, মই আজি শ'ল মাছেৰে দি পেলাই অমৰা জোল বনাম। এয়া চাওক, মই তাৰ বাবে কি লৈছোঁ: অমৰা, শ'ল মাছ 4 পিচ, পিঁয়াজ, ধনিয়া পাত, নহৰু, কেঁচা জলকীয়া। এইবিধ আঞ্জাৰ বাবে বেছি মছলাৰ দৰকাৰ নহয়। অমৰা হয়তো মই এটা আলু আৰু অমৰা লৈ লৈছোঁ। এতিয়া গোটেইখিনি মই কুকাৰত বইল হ'ব দিছোঁ। এয়া চাওক, বইল হৈ গৈছে। মই অলপ এতিয়া মই তেল গৰম কৰি মাছখিনি অলপ ফ্ৰাই কৰি ল'ম। এতিয়া মই কেৰাহীত পিঁয়াজ, কেঁচা জলকীয়া দি দিছোঁ। দি অলপ সময় ভাজিম, বাদামী কালাৰ কৰি ল'ম। তাৰপিছত মই হালধি গুড়া, জিৰা গুড়া আৰু জলকীয়া গুড়া অলপ দি দিছোঁ, নিমখ অলপ। এতিয়া আলু আৰু অমৰাখিনি মই ভালদৰে পিটিকি ল'ম। বৰ মাছৰ বাবে অকণ হেৰি হৈছে, হৈ যায় অমৰা পিটিকা। এতিয়া মই মছলাখিনিত অমৰাখিনি আৰু আলুখিনি দি পেলাই ভালদৰে ভাজি ল'ম। এতিয়া মই লাহেকৈ মাছ 4 পিচ দি দিছোঁ। আপোনালোকেও খাবচোন এনেদৰে। গেছৰ বাবেও ভাল আৰু পেটৰ বাবেও ভাল এবিধ আঞ্জা। আৰু বেছি মছলা নালাগে এবিধ আঞ্জা খাবলৈ। অলপ টেঙেচি হয়, খাবলৈ বহুত সোৱাদ হয়। আৰু এতিয়া মই তাত অলপ পিঠাগুড়ি দি দিম। পিঠাগুড়ি এইকাৰণে দিছোঁ, যাতে পিঠাগুড়ি দিলে অলপ আঞ্জাখন অলপ ডাঠ হয়। ভালদৰে লৰাই মই ঢাকনি মাৰি দিম। 15 মিনিটমানৰ পাছতে হৈ গ'ল আঞ্জা মোৰ। এতিয়া ওপৰত মই কেঁচা ধনিয়া পাত দি দিছোঁ। আপোনালোকেও এনেধৰণে বনাই খাবচোন। এই চাটনি ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে বাৰু জনাবচোন। লাইক কমেণ্ট কৰি দিব।